ষ্টাৰ্ট কৰি দিছোঁ কাৰণ ঘৰত কৰিবলৈ সময় নাপালোঁ সেইটো কাৰণে চাই থাকক ভিডিঅ'টো আহি পাই গ'লোঁ এতিয়া আৰু এইফালে কামত পুৰা বিজি এইফালে দেখিছে নোলাই পুৰা লাজ ওলাই দে কি নালাগে অহা লগাই লগাই কাম কৰিব দিছে এইফালে চব নেখায় হাঁহি দে দাঁতকেইটা ই কৰি দিওঁ দাঁতকেইটা ই কৰি দে এড কৰি দে হাঁহি দে দাঁতকেইটা ই কৰি দে কৃষ্ণ কৰি দে কৃষ্ণ কৰি দে কৃষ্ণ কৰি দে কৃষ্ণ কৰি দে চুলি কোনখিনি দেখা নাই চুলি কোনখিনি দেখা চুলি দেখা দিয়া কোনখিনি চুলি দেখা দে চুলি কোনখিনি এইটো নাক কোনটো নাকটো দেখা দে আকৌ চকুহে আৰু নাকটো পেটটো দেখা পেট কোনটো পেটটো দেখা দে এইটো এইফালে মুতিছিলে পেটটো তিতি থাকিলে দেখা দে পেট কোনটো আহি আছোঁ এতিয়া ঘৰত যেনে তেনে পালোহি কাৰণ বহুতে বতাহ আহিছে মানে বতাহৰ উৰাই নিওঁ নিচিনা লাগিছে অহাই নাই বতাহত মই উৰি গ'লে মানে ভিডিঅ'ত দেখা দেখিব পাৰিম আকৌ পাই গ'লোহি এতিয়া ঘৰ আৰু এতিয়া কাৰেণ্ট নাই সেইটো কাৰণে পৰ্দাবিলাক চব উঠাই দিছোঁ সেইটো কাৰণে আন্ধাৰ লাগিছে চ' ঠিক আছে অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত লগ পাই আছোঁ খুৰী ঘৰত চ' এতিয়া খাই আছোঁ চাহ হে গাইজ গুড মৰ্ণিং আজি যিহেতু নেকি নেক্সট ডে হয় আৰু মই কালি ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ চ' আজি আকৌ মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু চাই থাককচোন মই এতিয়া যাবলৈ লৈছোঁ বজাৰৰ পৰানো কি আনোগৈ চ' চাই থাকক ভিডিঅ'টো আৰু আমাৰ এইফালে বহুতে বৰষুণ দি আছে বৰষুণ দিছে যদিও মানে আজি হাজবেণ্ড যিটো নেকি ঘৰত আছে সেইটো কাৰণে মই ভাবিলোঁ আজি গৈ আহোঁগৈ আকৌ হাজবেণ্ডো মানে তেনেকৈ ছুটি নাপাব চ' সেইটো কাৰণে মই ওলাই ল'লোঁ আৰু এতিয়া বৰষুণটো এৰাৰ পাছত মানে যাম আৰু এতিয়া মানে বহুতেই বৰষুণ দি আছে বৰষুণ ৰাতিপুৱাৰ পৰা একেবাৰে এৰা নাই মানে বৰষুণৰ কাৰণে লৈ লৈছোঁ এতিয়া আহি পাইছোঁ দোকানত আৰু এতিয়া মানে চাই লওঁ কেনেকুৱা কি হয় বস্তুটো যিটো মানে লাগতিয়াল বস্তু আছিল আৰু মোৰ হাই গাইজ এতিয়া মই জাষ্ট আহি পালোঁ আৰু হাজবেণ্ডে স্কুটিত আহিলে মই অ'টত আহিলোঁ চ' আহি মেলি এতিয়া মই মানে কি আনিছোঁ দেখাম আপোনালোকক একেবাৰে মানে মই ৰেডি কৰি মেলি দেখাম কি ল'লোঁ কি নল'লোঁ আৰু চাই থাকক ভিডিঅ'টো আৰু কিমানখিনি দেখাব পাৰোঁ এতিয়া যিহেতু নেকি বহুত দেৰি হ'ল 7টামান বাজিলে চ' মই ভাত পানী বনাবলৈ যাওঁ অলপ বহি মেলি লওঁ আৰু আহি পাইছোঁ ভাগৰ লাগিছে আৰু এতিয়া মই বহি মেলি ভাত পানী বনাম তাৰ পাছত আপোনালোকক মই লগ পাই আছোঁ আৰু কি আনিলোঁ মই গোটেইখিনি মই
দেখাম কিন্তু এইটো ভিডিঅ'ত পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু নেক্সট ভিডিঅ'ত দেখাম মই কি আনিলোঁ কাৰণ বহুত দিনৰ পৰাই মই ভাবি আছিলোঁ এইটো ৰুমতো মই কাৰ্পেট লগাম বুলি কাৰণ তেনেকৈ মানে লগাবলৈ বা আনিবলৈ মানে সুবিধা আৰু সময় মিলা নাছিলে চ' আজি মানে সুবিধা আৰু সময় মিলি গ'ল লৈ আহিলোঁ সেইটো কাৰণে আৰু লগতে মানে মোৰ অলপ সুবিধা বেছিয়ে হ'ব কাৰণ দুটা সুবিধা হ'ব অকণমান সময় কম লাগিব মুচোতে আৰু এতিয়া গোবৰ মাটি হয়তো বিচাৰি থাকিব নালাগে তেনেকৈ মুচিবলৈ চ' এতিয়া মানে মোৰ ইজি টিপছ এতিয়া কেনেকুৱা লাগিছে জনাব আপোনালোকে মোৰ কাৰ্পেটখন Hey guys, ভাত পানী খাই এতিয়া আজৰি মানে কামখিনি কৰিও এতিয়া আজৰি আৰু মৰ্ণিং মানে যি কাম থাকে কৰিম এতিয়া নকৰোঁ আৰু এতিয়া বহুত ভাগৰ লাগিছে মই মানে হাজবেণ্ড থকা সেনেকৈ এইখিনি কাম কৰি ল'লোঁ কাৰণ মোৰ গধুৰ বস্তুখিনি মোৰ দাঙিবৰ কাৰণে প্ৰব্লেম হ'ব সেইটো কাৰণে চ' কালিকৈ লগ পাম আকৌ মানে নতুন ভিডিঅ' নকওঁ এইটোৱে কমপ্লিট কৰিম হে গাইজ গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে আৰু মই এতিয়া শুই উঠিলোঁ উঠি মেলি মই চাহো খালোঁ কিন্তু এতিয়া মোৰ মানে ইমানেই কাম আছে আজি কালি ৰাতি অলৰেডি বহুত কাম উলিয়াই লৈছিলোঁ মই সেইখিনি কামেই আছে আৰু কৰা হোৱা নাই এতিয়া অলপ চলপ কামো আছে আৰু মানে কামনো কি কামটো বহুতেই থাকোঁতে কিন্তু মানে কৰা নহয় চ' এতিয়া ভাবিলোঁ কি কামখিনি কৰি লওঁ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আজি তাৰপাছত কামখিনি কৰি থাকিম আৰু এতিয়া আজি মোৰ কাপোৰ ধোৱা মানে বহুতেই কাপোৰ ধোৱা পৰা আদি কৰি আজিতো অলপ ৰ'দটো ওলাইছে চ' সেইবাবে চাই থাকক ভিডিঅ'টো মই কি কৰোঁনো হৈছে ফ্ৰিজৰ ষ্টেণ্ডটো যিহেতু নেকি আগতে মাটিত থোৱা হৈছিলে কাৰ্পেট পৰা নাছিলোঁ চ' বহুত বোকা চোকা মানে মচিলে মানে বোকা লাগে চ' আজি ভাবিলোঁ গোটেইখিনি ধুই দিওঁ কালি যিহেতু নেকি কাৰ্পেটটো পাৰি দিলোঁ কাৰ্পেটৰ ওপৰত ৰাখিম এতিয়া চব ধুই পখালি লওঁ আৰু এইবিলাক ধুব আছে আৰু বহুত কিবাকিবি ধুবলগীয়াও আছে আৰু ৰ'দটো অলপকৈ ওলাইছে আৰু তেনেকৈ আৰু ওলাই আছে আকৌ সোমাই আছে তেনেকুৱা হৈছে সেইটো কাৰণে ভাবিলোঁ কৰি লওঁ কামখিনি মানে কামখিনি কৰি ল'লে মানে কিবা নিজকে আজৰি লাগে আৰু মানে ঘৰটো চফা হৈ থাকিলে নিজকে ভাল লাগে দিয়কচোন সেইটো কাৰণে ভাবিলোঁ এতিয়া কৰি লওঁ আৰু বৰষুণ যাকটো কেতিয়া আহে ঠিক নাই ৰ'দটো এনেই ওলাই দেখাইছে আকৌ সোমাইছে তেনেকুৱা হৈছে হ'লেও তেনেকুৱাতে মানে মই যিমানখিনি যি ধুবলগীয়া আছে ধুকে চাই থাকক গাইজ কাম চাম কৰি এতিয়া আজৰি আৰু এতিয়া গা চাও ধুই ল'লোঁ গা চা ধুই পূজা পাঠ কৰি মেলি এতিয়া আজৰি এতিয়া মই যাব লৈছোঁ খুৰী ঘৰত এটা বেলেগ কাম আছে চ' খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ চেণ্ডেলযোৰ লৈ লওঁ এইযোৰ নিপিন্ধো চোৰালি হাতখন খাবনি বৌ খাবনি টেঙা ক'ত কেমেৰাটো এইফালে আহিছে এটা পাৰ্চেল যিটো মই অৰ্ডাৰ দিছিলোঁ চাদৰ মেখেলা হয় মোৰ নহয় কিন্তু মোৰ মানে লগৰ এজনী হয় কাৰণ মই যিটো নেকি চাদৰ মেখেলা অনলাইনত দিওঁ সেইটো কাৰণে মোৰ লগৰজনীয়ে লৈছিলে মোৰ পৰা চ' মই আপোনালোকৰ মাজত দেখাইছোঁ চাওকচোন কেনেকুৱা লাগিছে জনাব এইটো বিপিটো হয় আৰু এখন চাদৰ হয় গোটেইখন মেলি নেদেখাওঁ কাৰণ ভাজটো মানে যিটো আছে সেইটো বেয়া হৈ যাব চৰি এইখন চাদৰ হয় আৰু এইকেইটা চাইড পটি হয় এইখন চাদৰ হয় বহুত ধুনীয়া চাদৰখন
Hey guys, good morning. আজি যেহেতু নেকি নেক্সট ডে হয়, কালি মই খুৰীৰ ঘৰত যোৱা পাছৰ পৰা মানে ভিডিঅ' তেনেকৈ কৰিব নোৱাৰিলোঁ আৰু মানে তেনেকৈ কৰিব নোৱাৰিলোঁ মানে মোৰ কালি আমাৰ ইয়াতে বহুত বতাহ বৰষুণ আৰু সেইটো কাৰণে মই কৰিব নোৱাৰিলোঁ আৰু মানে বতাহ বৰষুণটো বৰষুণেই তাৰ লগতে মানে বহুতখিনি কামো আছিলে মানে কাপোৰ চিলোৱা কামখিনি কৰি থাকিলে মানে তেনেকৈ বেছিকৈ মানে মোবাইলটোত তেনেকৈ গুৰুত্ব দিব নোৱাৰোঁ আৰু ভাবিলোঁ কি আজি ভিডিঅ'টো আকৌ মই কমপ্লিট কৰি দিওঁ। চ' আজি মই আহি গ'লোঁ আকৌ আৰু এতিয়া চাই থাকক আৰু মই এতিয়া আমাৰ শ্যামীৰ লগত খেলি আছিলোঁ অলপ। শ্যামীয়ে এতিয়া নাচায় কাৰণ শ্যামী মানে পূৰা টোপনি আহি আছে আৰু সিটো পূৰা আন্ধাৰতে উঠিছে, সেইটো কাৰণে মানে ইয়াত টোপনি আহি আছে কাৰণে এতিয়া শুই আছে আৰু শুই থকাৰ কাৰণে মই নুঠাওঁ এতিয়া আৰু আজিৰ দিনটো কি কৰি থাকোঁনো চাই থাককচোন ভিডিঅ'টো। কি হ'ল? বজাৰত আহিলোঁ কিন্তু কি ল'লোঁ সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ। চ' নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম কি ল'লোঁ মই আৰু যিহেতু নেকি বহুত ভিৰ ভাৰ হৈছে এতিয়া বিহু ওচৰৰ বুলি, সেইটো কাৰণে মানে বেছিকৈ ভিডিঅ'বিলাক মানে কৰিব পৰা নাই। চ' চাই থাকক ভিডিঅ'টো। ঘৰ আহি পালোহি আৰু ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। আহি পাই এটা বস্তু দেখিলোঁ দেই, দেখাম আপোনালোকক। আহি পায়ে দেখিলোঁ গছজোপা ভাগি থকা, তাৰ মাজতে এইখিনি ভিতৰত মানে আনি থৈ ল'লোঁ। তাৰ পাছতে মানে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া ভিডিঅ'টো আধাতে থাকিলে, চ' আকৌ মই মানে কমপ্লিট কৰোঁ। চ' আজিলৈ মানে ইমানেই কাৰণ ভিডিঅ'টো আৰু নকৰোঁ, বহুত দীঘলীয়া হৈ যাব। চ' আকৌ নতুন এটা ভিডিঅ'ত লগ পাম, চাই থাকিব শিখা ব্লগছ। আৰু যিসকল মোৰ ভিডিঅ' নতুনকৈ আহিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে মই আগৰ পৰাই চাইছে তেওঁলোককতো থাকিবই সদায়। চ' বাই বাই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।